গৰম দিন পোৱাৰ লগে লগে বজাৰৰ ছজিনা পোৱাৰ আৰম্ভ হৈ যায়। তো মানুহজনে ছজিনা এমুঠি লৈ আহিলে। তেওঁ বহুত ভাল পায় ছজিনা খাই। আজি ছজিনাকে বনাওঁ। ধুনীয়াকৈ ছজিনাখিনি কাটি ল'লোঁ। এতিয়া মিক্সি বাতিটোত আদা, নহৰু, পিঁয়াজ, অকণমান সৰিয়হ, জলকীয়া গোটেইখিনি এটা পেষ্ট বনাই ল'লোঁ। এতিয়া গৰম তেলত জিৰা অকণমান আৰু পেষ্টখিনি দি ধুনীয়াকৈ ভাজি ল'লোঁ। তাতে হালধি, নিমখ দি দিলোঁ। অকণমান মছলাখিনি ফ্ৰাই হোৱাৰ পাছত তাতে ছজিনাখিনি দি দিলোঁ আৰু লগতে বিলাহী, আলু দি দিলোঁ। ধুনীয়াকৈ এতিয়া ফ্ৰাই কৰি থাকিম যেতিয়ালৈকে তাৰ কেঁচা গোন্ধটো ওলাই নাযায়। ফ্ৰাই কৰাৰ পিছতে এতিয়া সিজিবৰ বাবে পানী দি দিলোঁ। প্ৰায় 15-20 মিনিটৰ কাৰণে সিজিব দিলোঁ যেতিয়ালৈকে পানীখিনি শুকাই নাযায়। আৰু আমাৰ ছজিনা ৰেডি হৈ গ'ল। আৰু আপোনালোকে